1 মাজৰ দুটা পৰিমেয় সংখ্যা উলিয়াব দিছে 11 ভাগৰ 2 আৰু 6 ভাগৰ 1 আমি সকলোৱে জানো যে যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা লুকাই থাকে কেৱল বিচাৰি উলিয়াব জানিব লাগে গতিকে 11 ভাগৰ 2 আৰু 6 ভাগৰ 1ৰ মাজৰ পৰিমেয় সংখ্যা দুটা বিচাৰি উলিয়াবলৈ মই কি কৰিম এনেকৈ লিখি লৈছো আকৌ যি আছে তাকে লিখিছো এনেকৈ এবাৰ মই পুৰণ দি গৈছো এতিয়া হৰ বিলাক চাম হৰ হৈছে 11 আৰু 6 11 আৰু 6 হৈছে কো প্ৰাইম নাম্বাৰ সহমৌলিক সংখ্যা গতিকে ইহতৰ পুৰণ ফলে হ'ব লহাগু গতিকে মই কেনেকৈ পুৰণ কৰিম 11 লগত 6 পুৰণ কৰিম 6 লগত 11 পুৰণ কৰিম 6 লগত 11 11 লগত 6 ইয়াতে 11 আছে ইয়াতে 11 দিলো ইয়াতে 6 আছে ইয়াতে 6 দিলো এতিয়া আমি লক্ষ্য কৰিলে দেখিবলৈ পাম যে দুইৰে হৰত কিমান হ'ব 11 6 গুণ 66 11 6 গুণ 66 হৰত 2 জাগাত 66 হ'ব 66 আৰু লগত কি হ'ব 2 6 গুণ 12 11 গুণ 11 হর দুটা সেম হইছে তে লগ দুটা আমার ডিফারেন্স কিমান হয় চাব লাগিব ইয়াতে হ'ব পূৰণ কৰিলে 11 আৰু ইয়াতে হ'ব পূৰণ কৰিলে 12 11 আৰু 12 ৰ মাজত কোনো অখণ্ড সংখ্যা নাই গতিকে আমি দুটা পৰিমেয় সংখ্যা বিচাৰি নাপাম গতিকে আমাৰ কমসে কম দুটা লাগিব গতিকে আমাক দুটা উলিয়াব দিছে গতিকে মই অলপ ডাঙৰ সংখ্যাৰে পূৰণ কৰি দিও মই কি কৰি দুয়োটা হৰতে মই 3 ৰে পূৰণ কৰি দিলো 2 ৰে পূৰণ কৰিলে দুটা নোলাব 2 ৰে পূৰণ কৰিলে 2 6 গুণে 12 12 গুণে 24 হ'ব আৰু ইয়াতে কি হ'ব 22 হ'ব 22 আৰু 24 ৰ মাজত মাত্ৰ এটাহে থাকিব এইকাৰণে 2 ৰে পূৰণ কৰা নাই 3 ৰে পূৰণ কৰিছো গতিকে ইয়াতে 3 দিছো যদি ইয়াতো 3 দিম ইয়াতে 3 দিছো ইয়াতো 3 দিম এইবাৰ কিমান হয় এখানে 11 6 3 198 ইয়াতে 198 হ'ব 6 গুণে 12 12 6 গুণে 12 12 3 গুণে 37 11 3 গুণে 33 হর দুটা একই হৈছে 33 আৰু 37 33 আৰু 37 ৰ মাজত অখণ্ড সংখ্যা কেইটা আছে দুটা আছে 33 ৰ পিছত কি আছে 34 35 36 33 34 35 36 আমাৰ এইটো আছে 37 এইটো লাষ্টৰ এইটো 33 ফাৰ্ষ্টৰ গতি ইহত দুটাৰ মাজত কি আছে 34 আৰু 35 গতিকে আমি লিখিব পাৰিম যে 11 ভাগৰ 2 আৰু এইটো 6 ভাগৰ 1 কৰ মাজৰ দুটা পৰিমেয় সংখ্যা হ'ল পৰিমেয় সংখ্যা হ'ল এইটো 198 ভাগৰ 33 আছে তাৰ পিছতো লিখিম 198 ভাগৰ 34 এইটো 34 আৰু 35 দুটা লিখিম আৰু 198 ভাগৰ 35 এইখিনি আমাৰ হৈ গ'ল এনসার এনেকুৱা এইটো গণিতৰ যে উত্তৰ কেৱল এই দুটা হ'ব এনেকুৱা নহয় অগণন সংখ্যক আছে মই তাৰে পৰা মাত্ৰ দুটাহে লৈছো এইটো পদ্ধতিত আমি যিকোনো দুটা পৰিমেয় সংখ্যাৰ মাজৰ পৰা দুটা তিনিটা চাৰিটা পাঁচটা যিমান ওলাব দিয়ে আমি ওলাই দিব পাৰিম বুজি পালানে বুজি পালে মোৰ পোষ্টটো লাইক কমেন্ট আৰু শেয়াৰ কৰিবা